কমিটি আছে যিটো কমিটি ইণ্টাৰষ্টেটৰ বৰ্ডাৰ কমিটি অনাৰেবল চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে গঠন কৰা আছে, কমিটি গঠন কৰা আছে। সেই কমিটিটো কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ লগতো আলোচনা কৰিব। আৰু আগৰ ষ্টেটমেণ্ট আপোনালোকৰ দেখিছে, চিফ মিনিষ্টাৰে কৈছে যে land belong to under Karbi Anglong Autonomous Council. We got 6 scheduled district in India. গতিকে 6 scheduled districtৰ যেতিয়া আমাৰ land belong to under Karbi Anglong Autonomous Council, গতিকে মাটিৰ সীমাটো আমি আলোচনা কৰিম। এতিয়া মাটিৰ সীমাৰ কথালৈ এতিয়ালৈকে অহা নাই। ইয়াত সিদিনা ঘটনা হৈছে, ইয়াতে যিটো ঘটনা হৈছে আমি চাবলৈ আহিছিলোঁ যে আমাৰ DGP চাহাব Bidyasing ডাঙৰীয়া ইয়াত আহিছে, DIG আহিছে, SP গোটেইখিনি টিমটো লৈ মই MP আহিছে আৰু MLA আহিছে, গোটেই MLA মোৰ কাউন্সিলৰ যিমানখিনি টিম সেই ঘটনাটো জানিছে। আৰু ইয়াত সেই ঘটনাটো ইয়াতো কোনো মানে বৰ্ডাৰৰ সমস্যা নহয়। ইয়াৰ যিবিলাকৰ কাঠ চুৰ কৰিছে, কাঠ চুৰ কৰাবিলাকত শুনিছে। আৰু ইয়াত কোনো ইয়াত জয়ন্তীয়া বুলি নহয়, কাৰ্বি বুলি নহয়, ইয়াত কাৰ্বি আংলঙৰ যিমানখিনি ফৰেষ্টৰ টিম্বাৰ যিবিলাকৰ চুৰ কৰিছে সেইটো আমি ধৰি আছোঁ। ইয়াত মেঘালয় ছাইডৰ ইণ্টাৰষ্টেট বৰ্ডাৰৰ ছাইডত যিবিলাক আমাৰ ফৰেষ্টৰ গছবিলাক আছে যিবিলাক চুৰ কৰিছে, এতিয়ালৈকে আপোনালোকৰ খেৰুনি ৰেঞ্জ অফিচাৰ চাওক প্ৰায় 23টামান ইয়াতে 23টামান ট্ৰাক ইয়াত ধৰা হৈছে এতিয়া টিম্বাৰ। আৰু সেইদিনা ঘটনাটো আমিও ৰিকুৱেষ্ট কৰিছোঁ অনাৰেবল চিফ মিনিষ্টাৰক যে ইয়াক CBI দিব লাগিব, জুডিচিয়েল ইনকুৱাৰী কৰিব লাগিব, ইণ্ডিপেণ্ডেণ্ট ইনকুৱাৰী কৰিব লাগিব। সেইটো অলৰেডি চিফ মিনিষ্টাৰ ঘোষণা কৰা হৈছে, সেইটো ইনকুৱাৰী কৰা হ'ব। যোনে সেইটো সেইবিলাকৰ কাম কৰিছে তেওঁ পানিছমেণ্ট পাব, আইনমতে যিটো এতিয়া ল'মতে এইটো পানিছমেণ্ট পাব। ডিজিপি ছাৰ এটা কুৱেশ্যন সুধো ছাৰ, 8 দিন গুচি গ'ল এই ঘটনা হোৱা, এতিয়াও মুভমেণ্ট টেন্স হৈ আছে বৰ্ডাৰ। টেন্সটো ইয়াত দেখা নাই, গছ ঠাই ঠাই গছ কাটা আছে ইয়াত এতিয়া নহয়, যিটো আগৰ পৰা যেতিয়া কিবা এটা ঘটনা হয় কিছুদিন লাগে ঘটনাটো চিটুৱেশ্যনটো নৰ্মেল হয়। আপোনালোকে এইটো গম পাইছে, যিদিনা ঘটনা হৈছে সেইদিনাই IG ল এণ্ড অৰ্ডাৰ প্ৰশান্ত ভূঞা, DIG চেণ্ট্ৰেল ৰেঞ্জ সত্যৰাজ হাজৰিকা আৰু কমিশ্যনাৰ মনীষ ঠাকুৰ ইয়াত কেম্প কৰিলে প্ৰায় 5-6 দিন। সেইদিনা যিটো পৰিস্থিতি আছিলে, আজি যিটো পৰিস্থিতি আছে সেইটোৰ ভিতৰত যথেষ্ট পাৰ্থক্য আছে। চিটুৱেশ্যন নৰ্মেলাইজ হওঁতে অকণমান টাইম লাগে, কাৰণ পাব্লিকৰ মাজত এটা ট্ৰাষ্ট আহিব লাগিব। সেইটোহে আমি চেষ্টা কৰি আছোঁ। আৰু যেনেকৈ চিফ চাহাবে কৈছে, ইতিমধ্যে ঘটনাৰ বিষয়ে গতিকে বহুতখিনি আলোচনা হৈছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্দেশ দিছে যে আমি ইমিডিয়েটলি সেইটো তদন্ত CBI ট্ৰান্সফাৰ কৰিবলৈ লিখিব লাগে। সেইটো আমি লিখিলোঁ, লিখাৰ পিছত সেইটো এতিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়াত আছে। মই ভাবোঁ 2 দিনৰ ভিতৰত তদন্ত ট্ৰান্সফাৰ কৰা অৰ্ডাৰটো আহিব। ছেকেণ্ড, গভৰ্ণমেণ্ট অফ আছাম অলৰেডি এটা জুডিচিয়েল ইনকুৱাৰী অৰ্ডাৰ কৰিছে। 3 নম্বৰ, মই এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে এই ঘটনা কোনো পদ্ধতি কোনো বৰ্ডাৰ ডিস্পিউটৰ লগত লেনা দেনা কমপ্লিটলি এটা টিম্বাৰ স্মগলিঙৰ কেছ। আমি ইতিমধ্যে ফৰেষ্টকো কৈছোঁ আৰু স্থানীয় আৰক্ষীকো কৈছোঁ যিখিনি ইয়াত ফৰেষ্ট স্মগলিং, ফৰেষ্ট প্ৰডাক্টছৰ স্মগলিং চলি আছে, সেই স্মগলিঙৰ লগত কোন কোন জড়িত হৈ আছে, কেনেকৈ জড়িত হৈ আছে, সেইটোৰ ওপৰত এটা সঠিক তদন্ত কৰিব লাগে। আৰু যিখিনি মানুহ জড়িত হৈ আছে, আমাৰ অসমৰ যিখিনি মানুহ আছে এইখিনিৰ ওপৰত একশ্যন ল'ব লাগে। আৰু মেঘালয়ৰ যদি কোনো মানুহ সেইটোৰ লগত জড়িত হৈ আছে সেইটো আমি মেঘালয় আৰক্ষীক জনাব লাগে। আৰু মেঘালয় আৰক্ষীয়ে আইনগত যিখিনি ব্যৱস্থা আছে সেইটো ল'ব। কাৰণ ফৰেষ্টৰ বিষয়ে আপোনালোকে জানে যে যথেষ্ট দীঘলীয়া গাইডলাইন সুপ্ৰিম কোৰ্টৰ পৰা আৰু নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলৰ পৰা ইতিমধ্যে দি থোৱা হৈছে। চ' এইখিনি আমাৰ যিখিনি অসমৰ ফৰেষ্ট, অসম আৰক্ষী আৰু মেঘালয়ৰ যিখিনি আছে তেওঁলোকে মানিব লাগে, কাৰণ সুপ্ৰিম কোৰ্টে চাবৰ কাৰণে NGT চাবৰ কাৰণে ৰখি। আমি আজি আহি সেইটো পৰ্যবেক্ষণ কৰিব আহিছোঁ যে বৰ্তমান কেনেকুৱা পৰিস্থিতি আছে, কি আছে। বাকী আপোনালোকে যিখিনি কথা কৈছে সেইটো আজি আমি পৰ্যবেক্ষণ কৰিছোঁ আৰু সেইটোৰ ওপৰত আমি ব্যৱস্থা অনাগত 2 দিনৰ ভিতৰত। ছাৰ এই এৰিয়াত